মই এইখন চৰকাৰৰ দুটা বস্তু বেয়া পাওঁ, এইটো ক্লিয়াৰ কাট কৈছোঁ। এটাটো মই এমপ্লয়মেণ্টৰ যিটো সমস্যা তেওঁলোকৰ এজেণ্ডাত আছিলে সেইটো তেওঁলোকে মিট আপ কৰিব পৰা নাই, সেইটো আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই। আৰু দ্বিতীয় মূল্যবৃদ্ধি, যিটো হাৰত বস্তুৰ দাম বাঢ়িছে, তো মই নাভাবোঁ যে 15,000 টকা দৰমহা পোৱা মানুহ এজনে চাগে এটা মাহৰ ভিতৰত এদিনো ছাগলী মাংস খাব পাব। গতিকে সেই ধৰণে যেতিয়া এজন মানুহক অপমান কৰা হয় বুলি কওঁ মই আচলতে, যে প্ৰত্যেকটা বস্তুৰ যে দাম বাঢ়ি বাঢ়ি গৈ আছে, এইটো কথা ক'লে বহুতে বেয়া পায়, কিন্তু সেই হিচাপত কিন্তু উপাৰ্জনবোৰো বাঢ়া নাই আকৌ। গতিকে এই দুটা ক্ষেত্ৰত কিন্তু মই এই চৰকাৰখনক মই এই দুটা কথাত বেয়া পাইছোঁ। আৰু তৃতীয় কথাটো হৈছে যে চিনেমা মেকিঙৰ ক্ষেত্ৰত আমি যিবিলাক সমস্যাৰ সন্মুখীন হৈ আছোঁ, চিনেমা উদ্যোগটো ঠন ধৰি উঠিবলৈ হ'লে আমাক চৰকাৰৰ পৰা তেওঁলোকৰ পৰা সহায় আমাক লাগিবই। গতিকে মই সদায় তেওঁলোকক আহ্বান জনাই আছোঁ যে